কথাটো হৈছে আজি লাচিত দিৱস হিচাপে আমি পালন কৰোঁ। আমি দিৱসবিলাক পালন কৰিব লাগে কাৰণে পালন কৰি আহিছো নে ইয়াৰ আমি তত্ত্বটো আমি সত্তাটো বুজি পাইছো? মই অকণ আগত যেতিয়া বাহিৰত কৈ আহিছো যে লাচিত বৰফুকন একেদিনাই লাচিত বৰফুকন হোৱা নাই। বহু তেওঁ পৰীক্ষা নিজৰ মাজত দিছে। যিটো স্বাভিমান তেওঁৰ মাজত থকা যিটো সত্তা, বীৰৰ যিটো সত্তা, এই গোটেইবিলাক হৈ ক্ৰমান্বয়ে লাচিত বৰফুকন হৈছে। আমি লাচিত বৰফুকনৰ লাচিত দিৱস পালি উদযাপন কৰি লাভ হ'ব জানো যদি তেখেতৰ বিচাৰধাৰা আৰু সত্তাটোক আমি যদি মানি নলওঁ? আজিৰ সময়ত 17 বাৰকে মোগলৰ যিটো আক্ৰমণত তেওঁ মানে পৰাভূত নোহোৱাকৈ গোটেই কামবিলাক কৰিছে। যেতিয়া তেওঁ সেই গড় বনাৰ সময়ত মোমায়েকে তেওঁ যেতিয়া নৰিয়া গাঁৱত থকাৰ পিছত মোমায়েকে আধা ৰাতি শুই গৈছিলে, ৰাতি আহি যেতিয়া দেখিলে যে গড় বান্ধা হোৱা নাই, দেশতকৈ মোমায়েক ডাঙৰ নহয় বুলি কৈ তেওঁ যিটো নিজৰ মোমায়েকৰ শিৰচ্ছেদ কৰিছিলে। কিন্তু আজিৰ তাৰিখত আমি যিবিলাক কাম আমাৰ যিসকলে কৰি আছে, আমিতো মোগলৰ বিৰুদ্ধে যুঁজিবলগীয়া হোৱা নাই, নিজৰ বিৰুদ্ধে আমি যুঁজি থাকিবলগীয়া হৈছে। মোৰ সেইকাৰণে কেতিয়াবা দুখ লাগে যে আমি পাতিব লাগে কাৰণে অনুষ্ঠানবিলাক পাতিছো নেকি। মই ইয়াত থকা লোকসকলক কোৱা নাই। আজি বৰ অসমৰ যিটো ধাৰা, এই বীৰগৰাকীৰ যিটো এতিয়া এনেকুৱা এটা কম্পিটিশ্যনত লাগিছে যে কিমান ওখ মূৰ্তি বনাব, সেইটো জানো সত্তা জীয়াই ৰাখিব আমি পাৰিম? অসমৰ যদি বৰ অসমৰ ধাৰাটোক আমি জীয়াই ৰাখিব নোৱাৰো, জাতি জনগোষ্ঠীৰ মাজত যদি সমন্বয় আমি জীয়াই ৰাখিব নোৱাৰো, তেতিয়াহ'লে আমি জানো ডাঙৰ প্ৰতিমূৰ্তি ৰাখি ডাঙৰ ক'ৰবাত ময়দান বনাই তাত গভৰ্ণমেণ্টৰ ফাণ্ড দি কিবা লাভ হ'বনে? ইয়াক বৃহৎ প্ৰশ্ন। মই সেইকাৰণে যিসকল জনগোষ্ঠীয় লোক মানে নেতা আছে, মই নেতাসকলক এইমাত্ৰ উপৰোক্তা বক্তাই ক'লে যে দিল্লী চলোৱা এটা প্ৰগ্ৰেম আছে, দিল্লীত প্ৰতিবাদ কৰিব। খুব ভাল কথা যে নিজৰ জাতি সত্তাৰ কাৰণে। কিন্তু দুৰ্ভাগ্যজনক নহয়নে আজিৰ তাৰিখত আমাৰ যিবিলাক জনগোষ্ঠীয় সত্তা আছে তেওঁলোকে নিজৰ প্ৰাপ্যৰ কাৰণে যে আন্দোলন কৰিবলগীয়া হৈছে, নিজৰ প্ৰাপ্যৰ কাৰণে নিজৰে চৰকাৰ থকাৰ পিছত, চৰকাৰ মানে কোন? চৰকাৰটো বিজেপি বা কংগ্ৰেছৰ চৰকাৰ নহয়, ৰাইজৰ চৰকাৰ। আজি এই ৰাইজৰ চৰকাৰৰ ওচৰত নিজৰ তেওঁলোকৰ অধিকাৰৰ কাৰণে আকৌ অসমৰ পৰা দিল্লী চলোৱাৰ কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা। অসমখনত যদি জাতি জনগোষ্ঠীক ভাগ ভাগ কৰি ডিভাইড এণ্ড যিটো ৰুল পলিচি কৰা হৈছে, এনেকৈ যদি আমি থাকিবলগীয়া হয়, বৰ অসমৰ ধাৰাটো ইতিমধ্যেই কিন্তু খতম হৈছে। মোৰ সেইকাৰণে মই কেতিয়াবা কওঁ, স্পষ্টভাৱে কওঁ, ৰাজনীতিত হয়তো সেইকাৰণে আমি ইলেক্ট্ৰেল পলিটিক্সত জয়ী হ'বলৈ দিগদাৰ, সন্মুখৰ পৰা কথাবিলাক কওঁ, লাভ লোকচানৰ কথাবিলাক আমি নাভাবো। আজিৰ তাৰিখত লাচিত বৰফুকনক লৈ পেলাই আমি যিবিলাক আমি আলোচনাত আমি ভাগ লৈ আমি বিভিন্ন কথা কওঁ, সেই বিশ্ব বৰেণ্য সেই মহাবীৰগৰাকীক সন্মুখত ৰাখি অসম ধ্বংসৰ যিবিলাক ভিতৰুৱাত মানে কাম চলি আছে, অত্যন্ত দুৰ্ভাগ্যজনক কথা। আজি আমি কৈ আছো ভাষা থাকিব লাগে। যদি অসমীয়া মাধ্যমিকৰ স্কুলবিলাক বন্ধ হয়, ক খ কুঁহিপাত যদি পঢ়া স্কুলবিলাক নাথাকে, ভাষা ক'ত থাকিব? আমি জাতি মাটিৰ কথা কওঁ, জনগোষ্ঠীয় লোকসকলৰ যদি মাটিয়ে নাথাকে, আমি জনজাতিকৰণৰ দাবীৰ কথা কৈছো। 57,000 বিঘা মাটি পানী দৰত বহিৰাজ্যৰ বনিয়াক দি দিছো। কিন্তু জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ জাতি সত্তা, তেওঁলোকৰ কৃষি ব্যৱস্থা, তেওঁলোকৰ ভূমিৰ যিটো অধিকাৰ, এইটোৱে যদি নাথাকে, তেতিয়া লাচিত বৰফুকনৰ লাচিত দিৱস পাতি কিবা লাভ হ'ব জানো? এক বৃহৎ প্ৰশ্ন। মই সেইকাৰণে সকলোকে এটা কথা কৈছো, আজি মই বহুত কথা নকওঁ, কিন্তু আমি সেইজন বীৰ যোদ্ধাক সন্মুখত ৰাখি এটাও তেখেতৰ কিন্তু বিচাৰধাৰাক আমি সৰুগত কৰি আগবাঢ়ি যাব পৰা নাই। অসমখন লুণ্ঠন কোনো বহিৰাজ্যৰ বনিয়াই কৰা নাই। বহিৰাজ্যৰ বনিয়াক ৰঙা দলিচা পাৰি আমি অসমখনক বহু পিছুৱাই লৈ গৈছো। মই কৈছো আমি ইংৰাজীও পঢ়িব লাগিব, হিন্দীও আমি শিকিব লাগিব, কিন্তু অসমৰ মাতৃভাষাৰ কিন্তু আমি কথাবিলাক জানিব লাগিব। আজি যদি চাইনাত চাই নোবেল প্ৰাইজ পোৱা ব্যক্তিসকল, আজি যদি জাপানত যায় নোবেল প্ৰাইজ পোৱা ব্যক্তিসকল, আপুনি যদি ভাৰততো চাই নোবেল প্ৰাইজ পোৱা ব্যক্তিসকল, তেওঁলোকে কিন্তু কেতিয়াও নিজৰ মাতৃভাষাক অৱহেলা কৰা নাই। এই কথাবিলাক আমি ভাবিব লাগিব। মই দীঘলীয়া নকৰো, অদীপ দা আছে আৰু বক্তা আছে, তেওঁলোকে আহি ক'ব। মই এটাই কথা কৈছো যে লাচিত বৰফুকনৰ দিৱস পাতি এতিয়া টনা আজোৰা লাগিছে যে লাচিত বৰফুকন হিন্দু নেকি।
এটা বীৰ সত্তা যি কেতিয়াও ধৰ্মৰ কথা চিন্তা কৰা নাই, বৰ অসমৰ কথাটো চিন্তা কৰিছে। আজি তাৰিখত টনা আজোৰা লাগিছে যে তেওঁ হিন্দুৰ বীৰ আছিলে নে আহোমৰ বীৰ আছিলে। এই কথাবিলাক দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে আপোনালোকক কৈছো, অসমত অসমীয়াই যদি অস্তিত্বৰ কথা প্ৰত্যেকজনে নাভাবে, মোৰ কেতিয়াবা দুখ হয় যে দিল্লীত গৈ আমি বিভিন্ন সময়ত কা আন্দোলনো কৰিছো জাতিৰ কাৰণে, ভাষাৰ কাৰণে, নিজৰ সত্তাৰ কাৰণে। দিল্লীত আমি উলংগ হৈছো, ইয়াত আহি আকৌ আমি যোনে আমাক প্ৰতাৰণা কৰিছে তেওঁলোকৰ ওচৰত আকৌ আমি মূৰ দুৱাই গামোচা পিন্ধিছো। দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে সদায় কৈ আছো, অসম লুণ্ঠন আমি থকা তথাকথিত অসমীয়া ৰাজনৈতিক নেতাসকলে অসম লুণ্ঠন কৰিছে মোৰ মাতৃ সমাজলৈ। আজি এই মহাবীৰগৰাকীৰ জন্ম জয়ন্তীৰ দিনাত অসমৰ মাতৃ সমাজলৈ মোৰ কাতৰ অনুৰোধ আছে যে এগৰাকী মাতৃক তেতিয়াও সতী জয়মতীৰ পৰা একদম আপোনালোকে যদি চাই, মূলা গাভৰু সতী জয়মতী আমি যাকেই নাচাওঁ, আগলৈ যদি চাই লক্ষ্মী সৰস্বতী, আপুনি যদি দুৰ্গা, চবকে চাই মাতৃ সমাজে এখন সমাজ ব্যৱস্থাত ধৰি ৰাখিব পাৰে। কিন্তু আজিৰ সমাজত 1250 টকাৰ কাৰণে আমি মাতৃ সমাজে স্কুল 7000 বন্ধ হওঁতে নীৰৱ ভূমিকা পালন কৰিছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা। আজি মই কৈছো, এই মহাবীৰ গৰাকীৰ আত্মাই যদি আমি আপোচ কৰা যেতিয়া আমাৰ কথাবিলাক দেখিছে, তেওঁ চাগে তবত মানিছে যে মই এইখন বৰ অসমত এইবোৰেই আপোচকাৰীক থৈ আহিলো নেকি, যে নিজৰ অসমৰ ভাষা, জাতি, মাটি, ভেটিক লৈ কেৱল আৰু কেৱল এওঁলোকে দোকানদাৰী কৰিছে। দুৰ্ভাগ্যজনক কথা। সেয়ে মই আপোনালোকক আহ্বান জনাইছো যে আহক আমি অকলে সেই এজন মহাবীৰ লাচিত বৰফুকনে যেতিয়া ৰজাই তেওঁক প্ৰমাণ কৰিছিল মুকুট পিন্ধোৱাৰ সময়ত, ৰজাৰ ওচৰত গৈছিলে, তেতিয়া এজনে আহি পেলাই মুকুটটো খুলি দিছে, মানে যিটো পাগুৰিটো খুলি দিছিলে, আৰু তেতিয়া তেওঁ হেংদাং উলিয়াই লৈছিলে। দেট ৱাজ হিজ স্বাভিমান। মানে স্বাভিমানৰ আত্মসন্মানৰ লগত তেওঁ কেতিয়াও আপোচ কৰা নাছিল, আৰু তেতিয়াই ৰজাই তেওঁক বৰফুকন উপাধি দিছিলে। সেইজন লাচিত বৰফুকনক প্ৰতিমূৰ্তিৰ সন্মুখত ৰাখি কিমান আমি আপোচ কৰিছো, মাতৃ সমাজক মই কৰজোৰে আচল পাতি আজি অনুৰোধ জনাইছো, আহকচোন। কেৱল মাত্ৰ লাগে 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 এইটোৰ পিছত গৈ গৈ অসমখন এনেকুৱা এটা ভয়ংকৰ দিনলৈ আমি লৈ গুচি গৈছো। যদি মাতৃ সমাজ সজাগ আমি নহওঁ, লাচিত বৰফুকনৰ আত্মাই ৰৈ ৰৈ বিনাব। মই আপোনালোকক কৈছো, আমি এই জাতিটোৱে কেতিয়াও উদ্ধাৰ নাপাম। সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰি প্ৰতিটো জনগোষ্ঠীৰ যিবিলাক আন্দোলন হৈ আছে, আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, সকলো মই নেতৃত্বলৈ মই কৰজোৰে আহ্বান জনাইছো যে আপোনালোকে যেতিয়া নেতৃত্ব সন্মুখত আমিবিলাকে দিওঁ, আমাৰ পিছত থকা যিসকল সৈনিক, লাচিত বৰফুকনে এজন তেওঁৰ সৈনিকক হাতীৰ সমান বুলি কৈছিলে, যে মোৰ লগত থকা একোজন সৈনিক হাতীৰ সমান সবল বুলি কৈছিলে। আৰু আমাৰ যিসকল নেতাই আমি নেতৃত্ব দিছো, আমাৰ বেকত থকা যিসকল সৈনিক, তেওঁলোকে গম নাপায় যে ক'ত গৈ আমি আপোচ কৰিছো। দুৰ্ভাগ্যজনক হয়নে নহয়? আজি উজনিতে কওক, নামনিতে কওক, কোচ ৰাজবংশীৰে হওক, টাই আহোমৰে হওক, মৰাণ, মটক, যাৰে হৈ আছে, এই আন্দোলন বিলাকত আমি যিবিলাকে নেতৃত্ব দিছো, আমিবিলাকে ক'ত আপোচ কৰিছো আমাৰ বেকত থকা সৈনিকসকলে গম নাপায়। কিন্তু দুৰ্ভাগ্যজনক কথা হয়নে নহয়? মই আহ্বান জনাইছো যে লাচিত বৰফুকনৰ আজি এই জন্ম জয়ন্তীত আপোচবিহীনভাৱে অসমৰ জাতি, মাটি, ভেটিক লৈ আমি নেতৃত্ব দিওঁ। আহক, য'ত অসমীয়া সত্তাটোক, বৰ অসমৰ ধাৰাটোক যাতে কোনো নস্যাৎ কৰি দোকানদাৰী চলাব নোৱাৰে, তাৰে আহ্বান জনাই আপোনালোকৰ ৰাজনৈতিক আৰু আপোনালোকৰ এই সংগ্ৰামী সত্তাক মই দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছো। জয় অসম। লাচিত বৰফুকনৰ যিখন স্মৰণিকা, এইখন মই উন্মোচন কৰিছো বুলি ঘোষণা কৰিছো। ধন্যবাদ। তাৰে ভিতৰত ইতিমধ্যে আমাৰ